নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে কি হ'ল, আজি এমাহৰ পৰা আমাৰ মাৰ মানে অলপ বেমাৰ হৈ আছিল। মানে কিবা খালে পিছফালৰ ৰাজহাড়ডাল মানে বহুত বিষায়। হ'লে আপোনাৰ ৰঙিয়া মেডিকেল এখনত মানে ব্লাড টেষ্ট কৰি আহিলোঁ। চ' আজি ৰিপৰ্টটো দিব। মনটো বহুত বেয়া লাগি আছে। যাওঁ তালৈকে, কি হয় চাই লওঁ ৰিপৰ্টটো লৈ। মাও ৰেডি হৈ আছে। আৰু ৰাতিপুৱা উঠাৰ পৰা একদম মানে কি ক'ব, একদম বতৰ দিছে না, একদম ডাৱৰীয়া, পূৰা একদম বৰষুণ, পানী ভৰ্তি হৈ গৈছে একদম। আৰু ক'তো খোজ কাঢ়িব নোৱাৰি, একদম মানে এই তল একদম বোকা হৈ আছে এইবিলাক পূৰা জেগা। তো এতিয়া মই যাওঁ ৰঙিয়ালৈ, মাও ৰেডি হৈ আছে। মন চন ভাল নহয়, আৰু মাহঁতৰ বেমাৰ হ'লেতো জানাইচোন, মানে মা অবিহনে একো কৰিবই নোৱাৰি। তো এতিয়া চাওঁ কি আৰু ৰিপৰ্টটো চাই আহোঁ, যাতে একো যাতে নোলায়, নৰ্মেলে থাকে, সেই আশা আৰু। মা ব'ল যাওঁ, দেৰি হ'লো, বৰষুণো আহিব। ভয় লাগি আছে নেকি তোৰ? দে একো নহয় দে, নৰ্মেলে হ'ব, একো নহয় আ দে বহ। তো গাড়ী আহি আধা ৰাস্তাতে মানে কি ক'ব, মানে একদম ধাৰাসাৰ বৰষুণ। আৰু ক'ৰবাত মানে যাব হ'লে কি বৰষুণ, বেলেগ আৰু কাম নাই। এতিয়া পূৰা মই জিকি অৱস্থা নোহোৱা হৈ গৈছে দেহাটো। দেখ আৰু কি কৰিব আৰু, আধা ৰাস্তাত ৰখিব লাগিব আৰু, দুচকীয়া বাহনত এই কাৰবাৰ। তো এই আহি পালোঁ মেডিকেল, বৰষুণত জিকি এবাৰ বৰষুণ দিয়ে আছে। বাকী আৰু ৰিপৰ্টটো ওলোৱা হ'ল, মায়ে অলপ ডক্টৰক দেখাব গৈছে, কিবা হৈছে গম নাপাওঁ আৰু, তাতে নৰ্মেলে থাকে সেইটো আশা। বাকী আৰু ঠাণ্ডা লাগছে অলপ। কিমান বা জিকিলোঁ, কেইবাৰ ৰখি আহোঁ, ঘৰে পোৱা নাই এতিয়াক লাগি। তাকছো বৰষুণ নেৰা নেপেৰাকৈ ধৰিছে একদম। আহি ঘৰে নাপাওঁ, অলপমান যাওঁ বৰষুণ দে, একদম মানে ভিজি অৱস্থা নাই। এইফালে দি আছে বৰষুণ, কি কৰিম আৰু উপায় নোহোৱা হৈছে। ক'ৰবাত যাব হ'লে এনেকুৱা প্ৰব্লেম হয়, এই বৰষুণ আৰু ৰখে, আকৌ বৰষুণ মাৰিব, অৱস্থা নাই। ফাইনেলি আহি পালোঁ যে ঘৰ, মানে বৰষুণ মানে একদম বেয়া জ্বালা পাইছোঁ। বাকী আৰু অলপ মনটো ভাল নহয়, মাৰ মানে ৰিপৰ্টটো দিলাক, ডক্টৰক দেখালোঁ, ডক্টৰে ক'লাক মানে অলপ চুগাৰ দেখা পোৱা বুলি ক'লে আৰু। তো এতিয়া বেলেগ একো নাই, মানে আৰু এতিয়া খাদ্য খানা অলপ বাছি খাব লাগিব আৰু অলপ নৰ্মেল থাকিব লাগিব আৰু। বেমাৰ আজাৰ মানে বহুত, মানে কি ক'ম আৰু, আজিকালি মানুহৰ মানে 90% মানুহৰ চব বেমাৰ আজাৰেই, আৰু এলা বেমাৰ নহয় আজিকালি। আৰু মানে এনেকুৱা চৰ্দি জ্বৰৰ দৰে হৈ গৈছে চব বেমাৰবিলাক, যা তা বেমাৰ হয় আৰু কি কৰিব আৰু, মন চন ভাল নহয়। এতিয়া অলপ আহি পেলাই এনেই বহিছোঁ, অলপ ৰেষ্ট লওঁ, এতিয়া অলপ এনেই ওলাই যাম। মানে মেডিকেলৰ পৰা আহি মানে অৱস্থা বেয়া হৈ গ'ল, অলপ চাহ তাহ খাই অলপ ওলাই আহিলোঁ। ওলাই আহি কিনে আমাৰ এটা মানে মৰমৰ দাদা এটা লগ পালোঁ বহুত দিনৰ মূৰত। ঐ কাকা ভালে আছে? আছোঁ দে মা আছোঁ ভালে। মানে মানুহটো ক'ত থাকে আজিকালি? এই আছোঁ ৰ'বা, অকণমান ব্যস্তই আছোঁ। ব্যস্ত মানে ভালে। আগতে দেখা পাইছিলোঁ, ৰাস্তাটো দেখা নাপাওঁ, এইটো দেখা নাপাওঁ, আজিৰ পৰা ফিট ফাট দেখোন, ক'ৰবাত কিবা যাব নেকি? এই নাই, আজিকালি অকণমান ফিট ফাট হৈ থাকিব লাগে। তাকেইতো। বাকী আছে ভালে আৰু? আছোঁ দে। তোমাৰ? আছোঁ। বাকী বিহু চোৱা নাই ক'তো? বিহু তোমাৰ আমাৰ ইয়াতে চালোঁ ৰ'বা, বাকী যোৱা নাই। হয়, ঠিকে আছে। আহিছোঁ, চালোঁ। বাকী কিন্তু আমাৰ দাদা পুৰা মজা আছে, চাৰিও পিনে এক্টিভ আছে। আৰু বাকী আৰু কি আৰু কৈ থাকে, টেলেণ্টেড আৰু কি আৰু, মই টেলেণ্টেড নহয় দিয়া। বাকী এটা তাৰমানে ভ্লগ বনাই আছোঁ, কিহৰ কাৰণে, নতুন চেনেল এটা খুলিছোঁ হা। বাকী আৰু এনেকৈ দেখাব পাৰোঁ মাজে মাজে। দিয়া অলপ ফুৰি আহোঁ ৰ'বা মই। তো গাইজ, বাকী আজি ভ্লগটো ইয়াতে সমাপ্ত কৰোঁ। মানে আজি বৰষুণ বহুত, ক'তো মানে একদম শান্তিমতে থাকিব পৰা নাই। এই অলপ ওলাই যাওঁ, এই বৰষুণ মাৰে, আকৌ ৰখে, আৰু অলপ বেলেগ জেগাত ৰখোঁ, এনেকুৱা আৰু। আজি মনটো ভাল নহয়, আজি মেডিকেলৰ পৰা এনেকৈ ঘূৰি আহিলোঁ। মই ভাবিছিলোঁ অলপ ওলাই যাই বঢ়িয়াকৈ অলপ ফুৰি কিবা কিবি কৰিম, নাই একো প্লেন নাই, পূৰা বৰষুণ মাৰি আছে। ওপৰ ফালে চাওকচোন, ধামধুম বৰষুণ একদম। সৰুকৈ আহিলেও তাৰমানে বৰষুণটো এনেকৈ মাৰে, অলপ টাইম 5 মিনিট যদি থিয় হৈ থাকোঁ, পূৰা একদম ভিজি শেষ হৈ যাম। তো দিয়ক আৰু আজিৰ ব্লগটো ইমানেই আছিল, আৰু লগ পাম অন্য এটা ব্লগলৈ নেক্সট ভিডিঅ'ত। তো দিয়ক আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা কৰি দিব। দিয়ক, বাই।